কৰিব লাগিব যাৰ বাবে তোমাক মই আজি সন্দেহ কৰিবলৈ বাধ্য হ'লোঁ আৰু সন্দেহটো এনেকুৱা সন্দেহ হ'ল যাৰ বাবে সংসাৰখনেই ভাগি গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে শুনিবলৈ পাব যে গীতালি দেৱীৰ প্ৰথম স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ কি আছিল। গীতালি দেৱীৰ প্ৰথম স্বামীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ বহুতো আছিল। তেনেহ'লে আহকচোন আমি তেওঁৰ মুখেৰেই শুনো। আমি দেখিছোঁ আপুনি অকলশৰে আজি কিছু বছৰৰ পৰা আপুনি অকলশৰে জীৱন নিৰ্বাহ কৰি আহিছে বা আপোনালোকৰ তাত ইমান মিলা প্ৰীতি, ইমান ধুনীয়া এখন সংসাৰ, ইমান ধুনীয়া প্ৰেম, ইমান ধুনীয়া একেটা মানে সংগীত চৰ্চাৰে জীৱন আগবঢ়া এটা ধুনীয়া এটা জীৱন সংগিনী এগৰাকী পায় বা আপোনালোকৰ ইমান ধুনীয়া এটা জীৱন চলি থাকোঁতে তাৰ মাজত আপোনালোকৰ বিভেদ ক'ত আহিলে? বিভেদটো দেখুৱাই অহা নাছিলে, কিন্তু বিভেদ বহুত আগৰ পৰা আহিছিলে। বিভেদটো এতিয়া যেনিবা মানুহে দেখা পাইছে বেলেগে থকাৰ কাৰণে এতিয়া মানুহে বা এতিয়া সম্বন্ধটো শেষ কৰি দিয়াৰ পিছত মানুহে দেখা পাইছে। কিন্তু বহুত মানুহ আছে পৃথিৱীত একেলগে থাকে কিন্তু সম্বন্ধ নাথাকে। মোৰ লাইফটো তেনেকুৱা হৈ গৈছিলে মানে। যেতিয়া তেখেতক আগুৱাই নিয়াত মই সহায় কৰি লাগি থাকিলোঁ, তেওঁতো আগুৱাই গৈ থাকিলে, তেওঁক মানুহে জনা হ'ল লাহে লাহে। যেতিয়া তেওঁক মানুহে লাহে লাহে জনা হ'ল, হাতলৈ পইচা আহিব ল'লে। আগতে 1500 টকীয়া ৰুমত আছিলোঁ, মই ক'লোৱে ন 1500 টকা ৰুমত আছিলোঁ। তাৰপিছত মই 15,000 টকাৰ ৰুমলৈ আহিলোঁ। আল্টিমেট মানে ইনকামটো বহুত বাঢ়ি গ'ল। তেতিয়া তেওঁৰ মনত কিছুমান অহংকাৰ ভাৱ সোমাই ল'ব যে তেওঁ গান গাই যে পইচা তেওঁতো পায়, ঠিক আছে, আৰু মানুহে তেওঁক মাতে, তেওঁক চিনি পায়, তুমি কোন মানে মানুহজনক চিনি নাপায়, তোমাকতো চিনি নাপায়, তুমিতো একো নহয়, তুমিতো একোৱে নহয়, মোকহে চিনি পায় মানে মই পইচা পাওঁ, মই গাওঁ, এটা অহংকাৰ আহিব ল'লে মানে মনত অহংকাৰ আহিব ল'লে। ঘৰখনত যেতিয়া দুজন মানুহ থাকে, এজন যদি অহংকাৰ, এজনক যদি কুকুৰ বুলিও নোপোচে, তেন্তে সংসাৰখন বা সম্বন্ধটো যিমানেই প্ৰেম ভাল পোৱা নাথাকক লাহে লাহে সেইটো কমি আহে। ডেফিনেটলি বহুত আগৰ পৰা অকলশৰীয়া মুহূৰ্ত পাৰ কৰিছিলে, বহুত আগৰ পৰা ৰিচেণ্ট 4-5 ইয়াৰ্ছ মানৰ পৰাই মই তেনেকুৱা আছোঁ। কিন্তু আপোনাৰ যিগৰাকী জীৱন সংগিনীৰ কথা আপুনি ক'লে, তেওঁ খুব স্মাৰ্ট যেন লাগে আৰু তেওঁ বহুতো ভিডিঅ' তেওঁৰ মানে ওলাই গৈছে, তেওঁতো গোটেই অসমতে তেওঁ পৰিচিত। গতিকে তেওঁৰ বাকী পঢ়া শুনা বা সেই ক্ষেত্ৰত পঢ়া শুনা মানে মেট্ৰিক পাছ, ইংলিছত গেছ মাৰ্ক লৈ 10 নে 12 গেছ মাৰ্ক পাইছিলে, মেট্ৰিক পাছ কৰিছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰতে শেষ আৰু পঢ়া, তাৰপিছত পঢ়া শুনা নহ'ল আৰু এই ক্ষেত্ৰতো মই বহুত হেল্প কৰিছিলোঁ একচুৱেলি। বা আগৰ যিমান পঢ়া শুনা মানে তেতিয়াতো বিয়া হোৱাৰ পিছতো পঢ়াটো নহ'লগৈ, ইচ্ছা আছিলে কিন্তু পঢ়া নহ'লগৈ আৰু বহুত বাধা আহিলে ন, বিয়াৰ পিছত আহি যায় সেই সময়ত। এই তেতিয়া ধৰ এই গোটেই মিডিয়া লাইনটোৱে হওক বা এইটো আমাৰ ফেচবুক, হোৱাটছআপ যিকোনো এইবিলাক চব মই চলাইছিলোঁ। তেওঁৰ নামটোহে তাত থাকিছিলে, কিন্তু গোটেই চলোৱা, কাৰণ দিগদাৰ হৈ যায় যদি ভালকৈ ইংলিছত মেছেজ এটা আহে মোৰ ওচৰলৈ কি লিখিছে বুজি নাপায় মানে, আজি মই বুজাই দিব লগা এইটো এনেকুৱা কথা সুধিছে, তেনেকুৱা এতিয়া ষ্টেটাছবিলাক দেখোঁ ইংলিছত দিয়ে, কোনে লিখি দিছে নাজানো, নিদিয়ে বা নাজানো, কাৰোবাক ৰাখিছে চাগে লিখি দিবলৈ, কিন্তু একো নাজানে, চব প্ৰত্যেকটো বস্তু মই চাই দিব লগা হৈছিলে, তেনেকুৱা আৰু তেনেকেই আগবাঢ়িল আৰু ভাল হ'ল, যি হ'ল ভাল হ'ল। মানে কয় যে যি হয় ভালৰ কাৰণে হয় বুলি কয়, ভালৰ কাৰণে এতিয়া অন্ততঃ সেইকাৰণে মই ভাবিছোঁ সঁচা কথাখিনি ৰাইজে জনাটো দৰকাৰ মানে। সেইবাবে মই ৰিচেণ্ট মই 2টা ইণ্টাৰভিউত মই কথা কৈছোঁ, বহুত কথা ক'ব লগা আছে, ক'ম লাহে লাহে। মই বিচাৰোঁ প্ৰত্যেকটো কথা ৰাইজে জানক, সকলো কথা জানক। ইণ্টাৰভিউ এটাত সেইকাৰণে ইণ্টাৰভিউ দিয়ক, নিজৰ পাৰ্চনেল লাইফৰ ইণ্টাৰভিউ দিয়ক, গানৰ ইণ্টাৰভিউ দিয়ক, এটা কথা কৈছোঁ। কিন্তু এইবোৰ কাৰোবাক ঘৰ বেয়া, কাৰোবাক কিবা বেয়া, এটা কথা কৈছোঁ, তাত নুসুধে কাৰণে যিকেইজন, এতিয়া তুমি যেনেকৈ মোক কুৱেশ্যন সুধি আছা, তাত যেতিয়া তেওঁ কয় যে মোক বহুত সন্দেহ কৰে, সেই সন্মুখত বহি থকাজনে নুসুধে কিয়, তোমাক সন্দেহ কৰাৰ কাৰণটো কি, কিয় নুসুধে? তুমি সুধিব মানা কৰি থৈছা, আৰু যদিও সোধে তেওঁ সেইটো কুৱেশ্যন তুমি উত্তৰটো দিব পাৰিবা জানো? তুমি উত্তৰটো দিব নোৱাৰা ন। ভাল পাওঁ কাৰণে তোমাক আজি ইমান দূৰলৈকে নিবলৈ ওলাই গ'লোঁ, নিজৰ ঘৰখন, নিজৰ গাঁও, ভাওনা, থিয়েটাৰ, বিয়া চব ত্যাগ কৰিছোঁ, কিয় কৰিছোঁ? তোমাক ভাল পাওঁ কাৰণে কৈছোঁ। ইমান ভাল পাওঁ যদি তোমাক সন্দেহ কৰাটো ক'ৰ পৰা আহিলে? ডেফিনেটলি তুমি কিবা কৰিব লাগিব যাৰ বাবে তোমাক মই আজি সন্দেহ কৰিবলৈ বাধ্য হ'লোঁ, আৰু সন্দেহটো এনেকুৱা সন্দেহ হ'ল যাৰ বাবে সংসাৰখনেই ভাগি গ'ল, তেন্তে সেইটো সৰু সন্দেহ হ'ল নেকি?
বা সেইটো তুমি কৰা সৰু ভুল হ'ল নেকি? সৰু ভুল নহয় আচলতে। তুমি যদি সৰু ভুল এটা কৰিছিলা তেন্তে ঘৰত দাবী ধমকি এটাতে কাজিয়াখন শেষ হৈ থাকিলেহেঁতেন। তাৰমানে তুমি বহুত ডাঙৰ ভুল কৰিছা, যাৰ বাবে এখন সংসাৰ ভাগি গৈছে। তাৰ উপৰি আকৌ তুমি কি কয় মানুহটো সন্দেহবাদী কৰি চেনেলত ক'বলৈ যোৱা। সমাজৰ মানুহ মূৰ্খ নহয় নহয়, যি কৈছে তাত নুসুধে কাৰণে মানে তোমাক সন্দেহ কৰা কাৰণটো কি, তেওঁ কাৰণবোৰ ক'ব পাৰিব জানো? তাত নোৱাৰিব নহয় কৰিবলৈ। মই প্ৰমাণ নহয় ক'ব পাৰিম মানে, তেওঁ কাহিনী বনাই ক'ব। যদি কোনোবাই সোধে তেওঁ কাহিনী বনাই কৈ দিব পাৰে যে অমুক 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 সেইকাৰণে মোৰ সন্দেহ, কিন্তু মই প্ৰমাণ দি ক'ব পাৰিম এইটো সন্দেহৰ কাৰণ, এইটো সন্দেহৰ কাৰণ, এইটো ৰেকৰ্ডিং শুনক। গম পাইছা? সংগীত জগতখনত বৰ্তমানলৈকে আপোনাৰ গোটেইখিনি কথা গম পালোঁ, আপোনাৰ এলবামৰ পৰা আৰম্ভ কৰি আপোনাৰ গীতলৈকে গম পালোঁ। গতিকে আকৌ ভৱিষ্যতে আপুনি অসমবাসীক কি নতুন উপহাৰ দিব বিচাৰে? এইবাৰ মোৰ কেইখনমান এলবাম মানে পেণ্ডিং হৈ আছিলে। যোৱাবাৰ মোৰ সময় নহ'ব। একচুৱেলি আনৰ কাৰণে গান কৰি থাকোঁতে নিজৰ কাম কৰা নহয় কিন্তু আমাৰ সেইটোৱে প্ৰব্লেম। মানে আমি ছিংগাৰ হয় যদিও আমি কম্প'জাৰো, আমি বেলেগৰ কাৰণেও গান কৰিব লগা হয়। তেনেকৈ কেইটামান প্ৰজেক্ট কৰি থাকিলে মোৰ এটা বাগানীয়া প্ৰজেক্ট আহি আছে। ফাৰ্ষ্ট টাইম মই বাগানীয়া গান লিখিছোঁ, নাজানো কেনেকুৱা হয়, মই নিজে গাইছোঁ। বাগানীয়া আহি আছে, তাৰপিছত আৰু জোনাকা হেৰি এইটো কি দেহাকণ বুলি এখন আহি আছে, মাইহাংটো আহিবই। 5টামান প্ৰজেক্ট আহি আছে বৰ্তমান মোৰ। গোটেইখিনি কাম মই মিউজিকৰ কাম, গোটেইখিনি কাম 2019ৰ ভিতৰত নিশ্চয় সম্পূৰ্ণ চব আহি যাব। 2019ৰ ভিতৰত আহি যাব। মই ৰিচেণ্ট গাই থৈ আছোঁ। মই তোমাক অলপ আগত কৈছিলোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত লিখা গান এটা এইবাৰ মই কৰিছোঁ, সেইটো ৰেকৰ্ডিং হ'ব আৰু এইকেইদিনতে। আৰু সেই গানবোৰ আপুনি যেতিয়া লিখি পেলাই যেতিয়া সেই গানবোৰ যেতিয়া জনপ্ৰিয় হৈ উঠে, আপুনি যেতিয়া শুনে আপোনাৰ অনুভৱটো? বহুত ভাল লাগে, বহুত ভাল লাগে। নিজৰ ল'ৰা ছোৱালী সেই সময়খিনি চাগে মনত পৰে আপুনি যেতিয়া লিখিছিলে, সেই বহি পেলাই যেতিয়া লিখিছিলে। তাকে সেই বহি লিখা সময়খিনি চবতকৈ মোৰ বেছি ফূৰ্তি লাগে কাজল গানটো শুনিলে। কাজল কাৰ কৰিছোঁ পাগল গানটো। সেই গানটো মই যেতিয়া কৰিছিলোঁ, মই স্থায়ী অন্তৰা 2টা লিখিলোঁ, তলৰ 2টা লিখাই নাছিলোঁ। মানে যিদিনা ফাইনেল ডাবিং আছিলে কাজল গানটো, ডাবিঙৰ দিনাখন মই পিকনিক খাব গৈছোঁ নগাঁৱৰ এইফালে চামগুৰি ফালে, এনেকৈ নীল আকাশে গাবলৈ সোমাইছে। প্ৰথম গানটো গাইছে, প্ৰডিউচাৰে মোক কৈছে পিছৰখিনি ক'ত আছে? মই কৈছোঁ আছে ছাৰ, পাতটো লুটি আছে। তাৰপিছত কৈছে নাই নহয় বুলি কৈছে। মই কৈছোঁ ধেত আছে। কিন্তু মই সেই মুহূৰ্তত সেইবাৰ মই মোটামুটি 22টামান গান কাম কৰিছিলোঁ, 22টামানৰ গান লিখি আছিলোঁ। সেই তাৰ মাজতে মই লিখিলোঁ বুলি ভাবি থাকিলোঁ, মানে পাহৰি গ'লোঁ। তাৰপিছত পিছত যেতিয়া নীলে গাই আছে, এতিয়া পিছৰখিনি গাবলৈ লিৰিক্স নাই ন বুলি কৈছে। মই সেই ৰাস্তাও ইমান বেয়া, এনেকৈ যাব লগা হৈছে। তাৰপিছত পিছৰখিনি মই তাতেই এনেকৈ মোবাইলত লিখি পঠাইছোঁ মানে গাড়ীতে। গাভৰু ধুনীয়া দেখি মন বলিয়া, এই গাড়ীতে সেইখিনি শব্দ সেই স্পটত মই তাৰপৰা লিখি চেণ্ড কৰি মই হোৱাটছএপত চেণ্ড কৰি দিছোঁ। তেতিয়াহ'লে চাওকচোন, সেই গানবোৰৰ ভিতৰুৱা যিখিনি কথা ন, সেই মানুহখিনিয়ে যেতিয়া ভিতৰুৱা কথাখিনি গম পাব, কিমান এটা মানে তেনেকুৱা এটা যথেষ্ট জনপ্ৰিয় হ'ল গান, যথেষ্ট জনপ্ৰিয় হ'ল। গতিকে আপুনি চাগে এতিয়াও চাগে নিশ্চয় সেই গানবোৰ শুনিলে আপোনাৰ সেই লিখাৰ সময়কণ মনত পৰে। মোৰ প্ৰত্যেকটো গানত মোৰ এটি নিশাটো টোপনি ক্ষতি থাকেই। আৰু এটা গান লিখিব লগা হ'লে মোৰ 5 দিনমান আগৰ পৰা টোপনি নাহে, নতুন এটা গানৰ কাৰণে। মোৰ 3 ৰাতিমান টোপনি নাহে, মই অনুভৱ কৰিব পাৰোঁ মানে মোৰ কিবা এটা ওলাব। গানটো কমপ্লিট হোৱাৰ পিছত চাগে কিমান ফূৰ্তি লাগে, ভাল লাগে। তেনেকুৱা হয় মানে, এনেকুৱা জুবিন দাৰ গোৱাটো তেনেকুৱা হৈছে দুবাৰমান। জুবিন দাই গাই আছে, পিছৰ লাইনকেইটা লিখাই নাই। জুবিন দাটো এবাৰ সোমালে আকৌ ওলাই দিলে আকৌ নোসোমায় আৰু সেই স্পটত। মানে জুবিন দাই মিউজিক ডাইৰেক্টৰ পিছৰখিনি লিখাই নাই নেকি, নাই সেই পেনটোতে ফটাফট পেন এনেকৈ লৈ ফটাফট তেনেকৈ বহুত গান লিখিছোঁ। আচলতে সেই তেনেকুৱা কাৰণেই চাগে খুব জনপ্ৰিয় হয় আৰু খুব ধুনীয়াও হয় চাগে, খুব সম্ভৱ সেইটোৱে ভাবিব লাগিব আৰু। গতিকে সেইটোৱে কথা। গতিকে খুব ভাল লাগিলে সঁচাকৈ, গোটেইখিনি কথা গম পালোঁ। আজি দৰ্শকেও বহুত কথা গম পালে। আৰু কাজল যিটো গান, সেইটো ময়ো আচলতে গম পোৱা নাছিলোঁ যে সেই গানটোত, ইমান ধুনীয়া জনপ্ৰিয় গানটোত যে ইমান ডাঙৰ এটা ৰহস্য লুকাই আছে। আজি আচলতে ফাদিল হ'ল বুলিয়ে ক'ব লাগিব সেই ৰহস্যটো। গতিকে খুব ভাল লাগিলে। এতিয়া শেষত আমি অনুষ্ঠানটি শেষ কৰাৰ সময়ত আপোনাৰ পৰা এটা খুব ধুনীয়া গান শুনিব বিচাৰিছোঁ। মোৰ এটা গান এটা আহিব, নতুনকৈ লিখিছোঁ গানটো, কিন্তু কথাখিনি বেলেগ। মানে প্ৰথমতে লাইন দুটা শুনিলে বেলেগ এটা ফিল কৰিব। গানটো মই অলপ গাই দিছোঁ। কোনোবা দিনাখন আহি চাই যাবাহি, কিদৰে আছোঁ মই জীয়াই, মৰমে কলিজা খাই, মৰমে নেজানে ধনী কোন দুখীয়া, পৰিলোঁ প্ৰেমতে হাই, দৰা দিদি মৰমে কলিজা খাই, মই কিবা পগলা নেকি,
মই কিবা অজলা নেকি, মই কিবা নেজানো নেকি মৰম মানে কি, মই কিবা পগলা নেকি, মই কিবা অজলা নেকি, মই কিবা নেজানো নেকি মৰম মানে কি, কোনোবা দিনাখন আহি চাই যাবাহি কিদৰে আছো মই জীয়াই, মৰমে কলিজা খাই। খুব ধুনীয়া, সঁচাকে খুব ভাল লাগিলে। ইমান ধুনীয়া গান আৰু ইমান ধুনীয়াকৈ সংগীত চৰ্চা কৰিছে। আপোনালৈ সঁচাকৈ শুভকামনা থাকিলে। গোটেই অসমবাসী ৰাইজেও আপোনাক অতিকৈ আপুনি জনপ্ৰিয় হৈ পৰিছে আৰু আপোনাক খুব মৰম দিয়ক। আগন্তুক মানে দিছে আৰু দিয়ক, আৰু আমাৰ ফালৰ পৰাও আগন্তুক বৰ্ষৰ বাবে শুভকামনা আপোনালৈ যাচিলোঁ। গতিকে কথা পাতি ভাল লাগিলে আৰু ইমানতে আমাৰ অনুষ্ঠান সামৰিব লৈছোঁ। থেংক ইউ।